নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মিৰি লৰা ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে আকৌ এটা ইউটিউব ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত লখিমপুৰ বাইপাছ ৰোড এণ্ড বাইপাছ ব্ৰিজখন দেখুৱাম। লখিমপুৰ বাইপাছ ৰোডটো উজনি পহুমৰা দুৰ্গা মন্দিৰ অলপ আগৰ পৰাই আৰম্ভ হৈছে। বৰ্তমান চৰকাৰে বাইপাছ ৰোডটো সম্পূৰ্ণ কৰিবৰ বাবে ধুমধামেৰে কাম কৰি আছে। বাইপাছ ৰোডটো হ'লে বাইপাছেদি চিধা লীলাবাৰী এয়াৰপোৰ্ট কাকৈ ৰাজগড় আদি পালে যাব পাৰিব। মই জনামতে লখিমপুৰ বাইপাছ ৰোড আৰু ব্ৰিজখন এই চলিত বৰ্ষতে উলিয়াবলৈ চৰকাৰে নিৰ্দেশ দিছে। মই ভাবোঁ যে বাইপাছ ৰোডটো আৰু ব্ৰিজখন কাম সোনকালে সম্পূৰ্ণ হ'ব আৰু যোগাযোগৰ ব্যৱস্থা সুচল হ'ব। বাইপাছ ৰোডটো হ'লে আমাৰ লখিমপুৰবাসীৰ বাবে গৌৰৱ হ'ব আৰু যাতায়াতৰ সুবিধা হ'ব। ধন্যবাদ। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।